আৰু এইখনেই আমাৰ অসমত চলা একমাত্ৰ বন্দে ভাৰত ট্ৰেইন বৰ্তমান ভাৰতৰ সকলোতকৈ দ্ৰুতবেগী ট্ৰেইন যি 1 ঘণ্টাত 180 কিলোমিটাৰলৈকে যাব পাৰে ভিতৰত বহি এনেকুৱা লাগে যেন কোনোবা বাহিৰৰ কাণ্ট্ৰিৰ ট্ৰেইনত বহি আছে ট্ৰেইনৰ সকলো সুবিধা লগতে অসমত আপুনি ক'ৰ পৰা কেনেকৈ উঠিব পাৰিব টিকেট ক'ত পাব আৰু টিকেটৰ প্ৰাইচ কিমান সকলোখিনি দেখাম এইটো ভিডিঅ'ত আজি মই গৈ আছো মোৰ মাৰ ঘৰ মানে চিপাঝাৰলৈ ইয়াৰ পৰা প্ৰথমে গুৱাহাটী যাম তাৰ পৰা আকৌ ঘৰলৈ ট্ৰেইন আছে আমাৰ ৰাতিপুৱা 9:15 আমি 9টাতে ট্ৰেইন ষ্টেচন আহি পালো অলপো পলম নকৰাকে আমাৰ ট্ৰেইনখন আহি পালে একদম টাইমত ট্ৰেইনখন এইটো ষ্টেচনত মাত্ৰ 2 মিনিট সময়হে ৰখে সেইকাৰণে আমি জলদিকে উঠি লৈছো আৰু দৰ্জা ইয়াৰ অটোমেটিক যি নিজে নিজে খোল খায় আৰু বন্ধও হৈ যায় এইখন ট্ৰেইনত দুই ধৰণৰ কোচ আছে এটাক এক্সিকিউটিভ চেয়াৰ কাৰ বা ইসি আৰু আনটোক এসি চেয়াৰ কাৰ বা সিসি বুলি কয় প্ৰথমে চাওক এক্সিকিউটিভ কোচ এইখন ট্ৰেইনত এনেকুৱা ইসি কোচ এটাই আছে এক্সিকিউটিভ চেয়াৰৰ সিটবোৰ ৰেড কালাৰৰ হয় বেগ থবলৈ ইয়াত এনেকুৱা ওভাৰহেড ৰেক আছে এইবোৰ ৰিক্লাইনাৰ সিট হয় যাক আপুনি এনেকে আৰাম কৰিবলৈ বেকা কৰি ল'ব পাৰিব ইসি কোচত দুইফালে আছে দুজনীয়া সিট মানে 2+2 সিটিং এৰেঞ্জমেন্ট ভৰি দুখন অলপ আৰাম কৰি থবলৈ ফুট ৰেষ্ট আছে আৰু পানীৰ বটল চটল থবলৈ পানীৰ বটল হোল্ডাৰো আছে এইটো ল্যাপটপত কাম কৰিবলৈ বা খানা খাবলৈ সিটৰ সাইডতে ট্ৰে এখন আছে যাক আপুনি এনেকে ব্যৱহাৰ কৰিব পাৰিব আৰু খোৱালোৱা শেষ হলে এনেকে আকৌ সোমাই থব পাৰিব প্ৰতিটো সিটৰ ওপৰতে দেখাব কেইটামান ৰিডিং লাইট যাক এনেকে টাচ কৰিলে অন হৈ যায় আৰু টাচ কৰিলে অফ হৈ যায় আৰু এনেকে বহি থাকিলে যদি সূৰ্যৰ পোহৰে আপোনাক অলপ ডিস্টাৰ্ব কৰে তেতিয়া হলে এখন সানসেট আপুনি এনেকে এডজাস্ট কৰি ল'ব পাৰিব আৰু আমাক এইটো এতিয়া ব্ৰেকফাষ্ট খাবলৈ দিছে ট্ৰেইনত এইটোৰ কাৰণে আপুনি পইচা দিব নালাগে টিকেট বুকিঙৰ লগত ফ্ৰী হয় আপোনাক যদি ব্ৰেকফাষ্ট নালাগে তেতিয়া হলে বুকিঙৰ সময়ত নো ফুড বুলিও দিব পাৰে আৰু পিছত যদি এক্সট্ৰাকে কিনি খাবলৈ মন যায় তেতিয়া হলে মাত্ৰ 150 रुपीस দি কিনি খাব পাৰিব ইসি কোচত টোটাল 52টা সিট কেপাসিটি থাকে সেই কাৰণে ইয়াৰ লেগ ৰুমটো বেছি মানে এইটো সিটৰ পৰা হেটো সিটৰ মাজত বহুতখিনি স্পেচ থাকে চাৰিজনীয়া ফ্যামিলি আহিলে আপুনি সিট নম্বৰ 11 12 15 16 বা 9 10 13 14 এইকেইটা সিট বুক কৰিব পাৰে এইকেইটা সিট এটাৰ আনটোৰ ফ্ৰন্ট ফেচিং হয় আৰু প্ৰতিটো সিটতে দেখা পাব এনেকুৱা চাৰ্জিং সকেট গ্লাছৰ ডাঙৰ উইন্ডো থকাৰ বাবে আপুনি বাহিৰৰ ভিউটো ধুনীয়াকৈ উপভোগ কৰি বৰ নোহোৱাকৈ যাব পাৰিব ওয়াও ইমান ধুনীয়া ভিউ চাওক না এক্সিকিউটিভ ক্লাছৰ সিট কেইটা আপুনি এইটো লিভাৰ প্ৰেছ কৰি অতি সহজে 180 ডিগ্ৰী ৰোটেট কৰি ল'ব পাৰিব ইয়াতে পেছেঞ্জাৰৰ যদি কিবা ইমাৰ্জেন্সি হয় বা হঠাতে গা বেয়া হয় তেতিয়া হলে ট্ৰেইনত থকা ষ্টাফৰ লগত কন্টেক্ট কৰিবলৈ এইটো ইমাৰ্জেন্সি টকবেক ইউনিট আছে লগতে ইয়াত ফাৰ্ষ্ট এড কিট এটাও আছে এতিয়া বলক নন এক্সিকিউটিভ কোচটো দেখাও এইটো হৈছে এসি চেয়াৰ কাৰ বা সিসি আৰু ইয়াৰ সিট কালাৰবোৰ ব্লু কালাৰৰ হয় এইটো কোচত টোটাল সিট কেপাসিটি হৈছে 72টা এনেকুৱা টোটাল 7টা কোচ আছে ইসি কোচৰ দৰে ইয়াতো সকলো সুবিধাই আছে ইয়াত ফুড ট্ৰেটো এনেকে সিটৰ পিছফালে লাগি থাকে টোটাল সিট বেছি হোৱাৰ কাৰণে লেগ ৰুমটো ইয়াত কম সিসি কোচত এফালে আছে তিনিজনীয়া আৰু আনফালে আছে দুজনীয়া সিট মানে 3+2 সিটিং এৰেঞ্জমেন্ট ইসি কোচৰ দৰে পিছে ইয়াত সিট কেইটা ৰোটেটেবল নহয় পিছে এইটো সিটু ৰিক্লাইনাৰ সিট হয় আপুনি ইসি সিটৰ দৰে ইয়াকো এনেকে বেকা কৰি ল'ব পাৰিব ইসি ক্লাছৰ দৰে সিসি ক্লাছতো ৰিডিং লাইট আৰু চাৰ্জিং সকেটো দিয়া আছে আৰু ইয়াতো ইমাৰ্জেন্সি টকবেক ইউনিটটো দিয়া আছে আৰু গোটেই ট্ৰেইনখনত লাগি আছে সিসিটিভি কেমেৰা যাতে কোনেও উল্টা পুল্টা কাম কৰিব নোৱাৰে ফ্ৰী ৱাইফাই ফেচিলিটি আছে যাক আপুনি অতি সহজে কানেক্ট কৰি ল'ব পাৰিব কেনেকৈ কানেক্ট কৰে স্ক্ৰিনত ইনষ্ট্ৰাকচন দিয়াই থাকে তাতে টিকেট বুক কৰিব পাৰিব আপুনি আইআৰচিটিসি এপ বা আইআৰচিটিসি ৱেবছাইটৰ পৰা আৰু অসমত মাত্ৰ 4টা ষ্টেচনত ৰখে কোকৰাঝাৰ নিউ বঙাইগাঁও কামাখ্যা এণ্ড গুৱাহাটী এইখন ট্ৰেইন অকল মঙ্গলবাৰৰ বাহিৰে সদায় ৰাতিপুৱা 6:30 নিউ জলপাইগুৰিৰ পৰা 11:40 গুৱাহাটী আহি পায় আৰু গুৱাহাটীৰ পৰা আবেলি 4:30 আকৌ নিউ জলপাইগুৰি যায় আৰু ৰাতি 10টাত নিউ জলপাইগুৰি পায় মই যেহেতু নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ ট্ৰেভেল কৰি আছো ইয়াৰে এক্সিকিউটিভ ক্লাছৰ বাবে পাৰ সিট 1100 হয় আৰু নন এক্সিকিউটিভ ক্লাছৰ বাবে পাৰ সিট 650 হয় এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাবলৈ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম